এয়া আহোঁতে ছাইডৰ পৰাই এই লাচিম ভাঙন লৈ আহিছিলে। লাচিম ভাঙন নে লাচিত ভাঙন বুলি কয় আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাবচোন দেই। মই লাচিম ভাঙন বুলি কৈছে মানুহজনে। এয়া খাই খুব ভাল লাগিলে, মিঠা। এয়া আনিছিলে, লগালগ মই বাছি মেলি থলোঁ, নহ'লে যে হেৰি হৈ যাব, গোন্ধাব। পেটটো বেয়া হৈ গ'লে খাবলৈ ভাল নহয়, তিতা তিতা লাগিব। লগতে চিতলৰ পোৱালি এটাও আছিলে। তাৰপিছতে সন্ধিয়া চব ধুই মেলি আৰু অকণমান বহিছোঁ। নাই মানে ল'ৰাই কিবা এটা খায়, সন্ধিয়া কিবা এটা খোৱাৰ নিয়ম সদায় নাখায় বাৰু, কেতিয়াবা বিস্কুট চিস্কুটে দিওঁ। আজি বোলে তাই খাবলৈ মন গৈছে কিবা এটা, সেইটো কাৰণে মই ভাবিলোঁ পাস্তাকে অকণমান বনাই দিওঁ। ৰুমটো অকণমান চাফ চিকুণ কৰিলোঁ। তাকো বোলো তুমি বোলো পঢ়া, মই পাস্তাকণ বনাম বাৰু সেই বুলি ক'লোঁ। মই আকৌ তাক কৈছোঁ, তুমি কিতাপ পঢ়াকৈ যোৱা, মই ঠিক আছে মই বনাই দিম বাৰু। এবাৰত ক'লে দেখোন কিতাপ পঢ়িবলৈ টেবুললৈ নাযায়, নোখোৱালৈকে নাযায় জানেনে। আৰু কাম মানে দিনটো কাম কৰিও ভাগৰ লাগে, আকৌ ইটোৰ পিছত সিটো কাম ওলায়ে থাকে। দুপৰীয়া কাপোৰ সোপা জাপিবলৈ আছে, এইখিনি জাপি আছোঁ। মনতে ভাবিছোঁ বনাম, কিন্তু নাই নহ'ব। তাৰ মানে কেতিয়াবা খুব মানে আমনি কৰে যে, মা এইটো খাওঁ বনাই দিয়াচোন। সেইটো কাৰণে বনাই দিলোঁ আৰু আজি। এয়া দেখিছেনে, আকৌ টৰ্চ মাৰি মাৰি আহিছে, আকৌ যিটিখন কৰি আছে মোৰ লগত। তাৰপিছতে মই কৈছোঁ, তুমি কিতাপ পঢ়া টেবুলত বহা, মই ঠিক আছে মই বনাওঁগৈ। আৰু এইকেইদিন ইমান উৎকট গৰম আছিলে ন, আজি অকণমান ঠাণ্ডা ভাল লাগিছে। বৰ বেছি গৰম হ'লে উশাহ নোপোৱা নিচিনা লাগে, ভাল নালাগে, ক'ত যাওঁ ক'ত নাযাওঁ লাগে। সময়টো চালোঁগৈ, বহুতখিনি হ'ল। মই সময়টো চালোঁ, তাৰপিছতে মনতে ভাবিলোঁ নাই পটাপট বনাই দিওঁ আৰু ইহঁতক, নহ'লে মোৰ পিছলৈ আকৌ ৰাতিলৈ বনোৱালৈ দেৰি হৈ যাব। যিহেতু মাছ ভাজি থৈ দিয়া আছে, সেয়া মাছে ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰাৰ পিছত জহা ভোল আছিলে, জহা ভোল কাটি ল'লোঁ। কাটি মেলি আৰু তৰকাৰী এখন কৰিলোঁ। ইহঁতক আলু কণীয়ে পিটিকা কৰি দিলোঁ, ভাত বনালোঁ, তেনেকৈ খালোঁ আৰু এয়া থাকি